গুড মৰ্ণিং ফ্ৰেণ্ডছ, আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আজি মোৰ বেয়া খবৰটো দিব ওলাইছোঁ। মানে হিংসা আমাৰ ওপৰত যোৱা ৰাতি এই কলবিলাক যে ওলাইছে, কলঠোক যে ওলাইছে, সেইবিলাকৰ প্ৰায় আধা ওলোৱা কলবিলাকক আধা কাটি লৈ গৈছে। কলডিলবিলাক লৈ গৈছে। কি ভাবি লৈ গৈছে সেইটোতো কম, এটা কলডিলত এটা কলফুলতো 5 টকাকৈ পায় বা 7 টকাকৈ পাব। কিন্তু সেইটো মই জানাত সেইটো মেটাৰ নকৰে, পইচাটো মেটাৰ নকৰে। কিন্তু সিহঁতে শত্ৰু ভাবি এইবোৰ কৰিছে। দেখিছেনে, এইবিলাক ওপৰতো কাটিছে, এইবিলাকতো এই ঠগবিলাক তলতো কাটি থৈ গৈছে। চাওক আপোনালোকে, আঠা আছে কলঠগবিলাক। কেনেকুৱা চেণ্টিমেণ্টৰ মানুহ হ'ব লাগিব আপোনালোকে চাওকচোন। যোৱা বছৰ আমি যিটো এইখন বাগানতে আমি ঠিকেই আছে, চবখিনি ঠিকে থাকিল, লাষ্টলৈকে বিকিলোঁ। কিন্তু এই বছৰ এই আৰম্ভণিতেই এই অৱস্থা কৰি দিলে। চাওকচোন, আপোনালোকে কি কমেণ্ট দিব, এইবোৰ মানুহৰ ওপৰত কি একশ্যন লোৱা দৰকাৰ, আপোনালোকে কমেণ্ট কৰিবচোন। চাওকচোন কেনেকুৱা অৱস্থা কৰি দিছে, তলত কাটি থৈ গৈছে কলবিলাক। কিনো কাৰ কি পাপ কৰিছিলোঁ বা কি দোষ কৰিছিলোঁ, কি ক্ষতি কৰিছিলোঁ, আমাৰ যে এনেকুৱা কৰিলে। চাওক, আঠা আছে কলবিলাক। কি কৰিব, ক্ষতিটো কৰিছে, উপায় নাই এতিয়া। তাৰ কোনো বিকল্প ব্যৱস্থা নাই হেৰি কৰাৰ। কিন্তু যোনে কৰিছে, কিন্তু কি পাব, কিবা লাভ হ'ব জানো? 2-1 টকা পাব, তাৰ পৰাতো একো নাই। যোনে কষ্ট কৰে সেইবোৰ ব্যক্তিয়েহে বুজি পায়। এখন বাগান কৰাত কিমান খৰচা হয়, কিমান কষ্ট হয়, কিমান সময় গুচি যায়, সেইবোৰহে জানে। যিবোৰ অকৰ্মী জীৱনটোক বুজি নাপায়, কৰ্মহীন মানুহ, এইবোৰেহে এইবোৰ কাম কৰিব পাৰে। চোৰ এইবিলাক আনৰ ক্ষতি সাধন কৰিব পাৰে। আচৰিত ধৰণৰ মানুহ, আচৰিত প্ৰকৃতিৰ মানুহ। ফ্ৰেণ্ডছ, আপোনালোকে সকলোৱে কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে সকলোলৈকে শ্বেয়াৰ কৰি দিব।